নমস্কাৰ, মই হিমাংশু শৰ্মা। আজি মই যৌতিক শাস্ত্ৰৰ উৎপত্তিৰ বিষয়ে কিছু কথা ক'ম। জীৱনকালৰ সুখ দুখ যৌতিক শাস্ত্ৰই দেখুৱাই দিয়ে। গতিকে যৌতিক শাস্ত্ৰত আস্থা ৰাখক। অতি প্ৰাচীন কালৰ পৰাই মানুহে জীৱনটো যে কোনো অদৃশ্য শক্তিৰ দ্বাৰা পৰিচালিত হয় তাক অনুভৱ কৰি আহিছিল আৰু এই অদৃশ্য শক্তি কি তাক জানিবলৈ অক্লান্ত প্ৰচেষ্টা অব্যাহত আছিল। গতিকে ভৱিষ্যত জনাৰ আগ্ৰহ মানুহৰ সহজাত প্ৰবৃত্তি আৰু তাৰ বাবে ভৱিষ্যত জনাৰ বিভিন্ন পদ্ধতি মানুহে আৱিষ্কাৰ কৰিছে। দিনৰ সূৰ্যৰ পোহৰ আৰু ৰাতিৰ চন্দ্ৰ প্ৰকাশৰ দ্বাৰা মানুহ প্ৰভাৱিত হৈছিল আৰু উপলব্ধি কৰিছিল যে সূৰ্য আৰু চন্দ্ৰৰ সৈতে তেওঁৰ জীৱনৰ সুখ দুখ জড়িত হৈ আছে। সূৰ্য আৰু চন্দ্ৰ মানুহৰ পৰা লাখ লাখ কিলোমিটাৰ দূৰত থাকিলেও নিঃসন্দেহে এইবোৰে মানুহক নিয়ন্ত্ৰণ কৰি থাকে। তেনেকৈ আকাশত থকা গ্ৰহ নক্ষত্ৰই যে মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰে তাক পৰ্যবেক্ষণৰ মাধ্যমেৰে ভাৰতীয় ঋষি মুনিসকলে বছৰৰ পিছত বছৰ ধৰি গোটেই ৰাতি আকাশৰ জ্যোতিষ্কবোৰ চাই গ্ৰহ নক্ষত্ৰবোৰৰ কাৰ্যকাৰিতা নিৰ্ণয় কৰিলে আৰু এই গ্ৰহ নক্ষত্ৰবোৰক লৈয়ে যৌতিক শাস্ত্ৰ ৰচিত হ'ল। বাস্তৱবাদী বিজ্ঞানীসকলে তাৰ পৰাই প্ৰণয়ন কৰিলে জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমি। ভাৰতীয় ঋষি মুনিসকলে পৰ্বত অৰণ্যত খোলা আকাশৰ তলত সুদীৰ্ঘকাল তপস্যা কৰি গ্ৰহ নক্ষত্ৰ সম্বন্ধে বিশ্বৰ জ্ঞান লাভ কৰিছিল আৰু আকাশৰ গ্ৰহ নক্ষত্ৰবোৰে যে মানুহৰ পূৰ্বজন্মৰ কৰ্মফলৰ ভাগ্য নিয়ন্ত্ৰা তাক নিৰ্ণয় কৰি এই গুপ্তবিদ্যা মানৱ জাতিৰ কল্যাণৰ বাবে দি থৈ গ'ল। নৱমণ্ডলৰ গ্ৰহ নক্ষত্ৰ কেনেকৈ চিনাক্তন কৰিলে ঋষিমুনিসকলে? ত্ৰিকালজ্ঞ ঋষি মুনিসকলে আকাশৰ ফালে চাই এটা তৰাৰে বা কেইবাটাও তৰা লগ লগাই পৃথিৱীত দেখা কিছুমান বস্তু আৰু প্ৰাণীৰ আকৃতিৰ লগত মিলাই সেইবোৰৰ চৰিত্ৰ অধ্যয়নত পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে আৰু বিভিন্ন কাৰণত মিল পাই সেই তৰা বা তৰা সমষ্টিক নামাকৰণ কৰিলে। তেনেকৈয়ে চিনাক্তকৰণ হ'ল ২৭টি নক্ষত্ৰ, ১২টা ৰাশি আৰু ৯টা গ্ৰহ। ধন্যবাদ। মোৰ এই অডিঅ'টো শুনি কেনে পালে চাই কমেণ্ট কৰিব।